কি খবৰ ফ্ৰেণ্ড, খবৰ ভালনে? আজি দেওবাৰ হয়, 15 আগষ্ট। আজি স্বাধীনতা দিৱসৰ কাৰণে আপোনালোকক সকলোকে বহুত শুভেচ্ছা জনাইছোঁ। আজি শাওনৰ শেষৰ দেওবাৰ। বহুত দিনৰ পৰা ভাবি আছিলোঁ অলপ শাওণ মাহত অলপ মন্দিৰত শৰাই দিওঁ। আমাৰ ওচৰতে বশিষ্ঠ মন্দিৰতে গৈ আজি অলপ শৰাই দিলোঁ। শৰাই দি কৰি আহিলোঁ। ফুটটো দেখি গম পাইছে, আমি 4টাই গৈছিলোঁ। বশিষ্ঠ মন্দিৰত কি কৰিলোঁ, কি নাই কৰা সকলোখিনি আপোনালোকক দেখুৱাম। অলপ ভিডিঅ' কৰি আনিছোঁ, আপোনালোকক দেখুৱাম। আৰু এতিয়া মই যাওঁ, আমাৰ ওচৰতে এঘৰ মানুহে আমাৰ ইয়াতো মন্দিৰ আছে, শিৱ মন্দিৰ, তাতে অলপ শৰাই দিছে, তাত যাওঁ। মই আৰু আমাৰ পিছফালে মানুহগৰাকী, আমি দুয়োগৰাকীয়ে যাম। আমাৰ গাঁৱৰ সকলোখিনি আমাৰ এইখিনি জেগাৰ সকলো মাইকী মানুহ গ'লেই অলপ নাম দিছে, নামত যাওঁ। মই নামত যাওঁ। আপোনালোকে মই মন্দিৰত কি কৰিছিলোঁ, কেনেকৈ শৰাই দিছিলোঁ, বশিষ্ঠ মন্দিৰটো গোটেইখিনি চাওকচোন। মই যিখিনি ভিডিঅ' কৰি আনিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকল নতুন ভিউৱাৰ আছে মোৰ ব্লগটো বা মোৰ ভিডিঅ'টো চাই আছে, প্লিজ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু সকলোকে কৈছোঁ লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। মই নামত যাওঁ আৰু আপোনালোকে ভিডিঅ'টো চাওক। আহি আকৌ পিছত লগ পাই আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, মই নিবেদিতা কিটচেন এণ্ড ব্লগ চেনেলৰ এটা সুন্দৰ ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মই আৰু মোৰ হাজবেণ্ড আমাৰ ল'ৰা ছোৱালীকেইটা লৈ আমি বশিষ্ঠ মন্দিৰত আহিছোঁ। এখন শৰাই আগবঢ়াই থৈছিলোঁ মন্দিৰত বহুত দিনৰ পৰা দিম বুলি। এতিয়া শাওণ মাহৰ আজি শেষৰ দেওবাৰ, আজিয়ে আহিছোঁ। আৰু শৰাইখন মই ঘৰতে সজাই লৈ আহিছোঁ, কাৰণ ইয়াত শৰাই সজাই দিয়া কোনো নিয়ম নাই। ঘৰতে ধুনীয়াকৈ সজাই লৈ আহিছোঁ। ইয়াত বামুণে পূজা কৰি দিব। আৰু মই তেল চাকি বন্তি জ্বলোৱাৰ পিছত বামুণৰ যিখিনি নিয়ম থাকে সেইখিনি বামুণে কৰি দিয়ে। আৰু ইয়াত প্ৰত্যেক বছৰে বলবম হয়। ইমান ভাল লাগে শাওণৰ মাহটো। দেওবাৰে গোটেই ৰাতিটো নানান ঠাইৰ পৰা মানুহ আহে, পানী নিয়ে, মেলাৰ নিচিনা হয়। যোৱা বছৰৰ পৰা বলবম বন্ধ কৰি ৰাখিছে, কাৰণ কৰোণাৰ চিটুৱেশ্যনৰ কাৰণে আপোনালোকে সকলোৱে জানে। কিন্তু বেয়া লাগে, বলবম হ'লে বহুত ভাল লাগে। যিয়ে নহওক, কৰোণাটো মানিবই লাগিব। আমি এনেকৈ মন্দিৰৰ বাহিৰতে পূজা কৰিছোঁ, কাৰণ মেইন মন্দিৰটো যিখন আধাখিনি ভাঙি দিছে। মাজতে হিমন্ত বিশ্ব শৰ্মা আহিছিলে, আহি তেখেতে ভাঙি পেলাই আকৌ নতুনকৈ বনাবলৈ অৰ্ডাৰ দি থৈ গৈছে। সেইকাৰণে ছাইডতে টেম্প'ৰাৰীকৈ মন্দিৰ পাতি লৈছে। আৰু দেখিছে বান্দৰবিলাকে কেনেকৈ ধুনীয়াকৈ খেলি আছে। তেহেঁতৰো খাদ্য বস্তু বহুত অভাৱ হৈছে, কাৰণ মন্দিৰত ভক্ত যোৱা কমি গৈছে কাৰণে। এনেকৈ আমাক পূজাৰীয়ে পূজা কৰি দিছে। ভাল লাগে এনেকৈ শৰাই দি পেলাই শাওণ মাহত পূজা কৰিলে ভাল লাগে, মনটো নিজকে পবিত্ৰ লাগে। আমি শৰাইখন দিয়াৰ পিছত যিখিনি নিয়ম থাকে, গোটেই নিয়মখিনি আমাক সুন্দৰভাৱে ধুনীয়াকৈ বামুণে আমাক কৰি দিছে। আমাৰ পূজা কৰা হৈ গ'ল। হোৱাৰ পিছত আমি যিটো গণেশ মন্দিৰ, আমি আকৌ তাত আহিছোঁ। তাতো আমি সেৱা কৰিব আহিছোঁ, কাৰণ মন্দিৰত আহিলে গণেশ মন্দিৰত আহিবই লাগে, নহ'লে পূজাভাগ আধৰুৱা হৈ থাকে। ইয়াতো আমাক পূজাৰীয়ে পূজা কৰি দিছে। আৰু এইজনে হৈছে গণেশ বাবা। ইমান ধুনীয়া চাওকচোন মূৰ্তিজনা। দেখিলেই মনটো পবিত্ৰ লাগে তেখেতৰ ওচৰত আহিলে। আৰু এইজনে হৈছে বশিষ্ঠ মুনি। আৰু এখেতকতো সকলোৱে জানে, গণেশ বাবাৰ বাহন। ভাল লাগে তেখেতৰ ওচৰত পূজা কৰিও, বহুত ভাল লাগে। আৰু বশিষ্ঠ মন্দিৰত বহুত মন্দিৰ আছে, ভাগকৈ বহুত মন্দিৰ আছে। আৰু পাহাৰৰ ওপৰতো হাতীৰ ভিতৰত মন্দিৰ আছে, কিন্তু তাত এতিয়া যাব পৰা নাই, কাৰণ কৰোণাৰ কাৰণে সেইখিনি ভক্ত যোৱাৰ কাৰণে সেইখিনি বন্ধ কৰি দিছে। যিখিনি মেইন মন্দিৰ শাওণ মাহৰ কাৰণে সেইখিনিত খুলি দিছে, যদিও ভক্তসকল যোৱা বহুত পাতল। আৰু ইয়াতে বহুত পূজা, বিয়া সভা, পূজা
পিণ্ড দিয়া, পানী তোলা সকলোখিনি কাম বশিষ্ঠ মন্দিৰতে হয়। যিসকলে আহিছে তেওঁলোকে জানে বশিষ্ঠ মন্দিৰৰ বিষয়ে, আৰু যিসকলে অহা নাই তেওঁলোকে হয়তো নাজানে। এদিন মই বেলেগ এটা ভিডিঅ' বনাম, পূৰা ধুনীয়াকৈ গোটেই মন্দিৰটোৰ ভিডিঅ' বনাম। আজি বনাব পৰা নাই কাৰণ আধা মন্দিৰ বন্ধ হৈ আছে, সেইটো কাৰণে মই বনাব পৰা নাই। আৰু দেখিছে জুৰিবিলাক কি ধুনীয়াকৈ দিন ৰাত নাই, কোনো খৰালি বাৰিষা নাই, এনেকৈ পানী পৰি থাকে। আৰু ইয়াত পিকনিক খোৱা জেগাও বহুত আছে, বহুত ধুনীয়া ধুনীয়া পিকনিক খোৱা জেগা আছে। আমাৰ ছোৱালীয়ে দেখিছে কি ধুনীয়াকৈ খেলি আছে পানীৰ লগত। তাই পানীৰ লগত খেলি ইমান ভাল পায়, গোটেই দিনটো যদি পানীৰ লগত এনেকৈ খেলিব দিয়ে বহুত ভাল পায়। আপোনালোকেও আহিব বশিষ্ঠ মন্দিৰত। ফ্ৰেণ্ডছ, মন্দিৰৰ আজি পৰা হৈছে আহি মই ছানডে'। নামত গৈছিলোঁ, আপোনালোকক কৈছিলোঁ। নামৰ পৰা আহি অলপ ৰেষ্ট লৈ পেলাই মই বজাৰ কৰিব গৈছিলোঁ, কাৰণ আজি দেওবাৰ, মই সাপ্তাহিক বজাৰখিনি কৰিবই লাগিব। মই বজাৰ কৰিব গৈছিলোঁ, আৰু বজাৰখিনি আপোনালোকক ক'ত গৈছিলোঁ মই সেইটো আপোনালোকক দেখুওৱা নাই, কাৰণ যোৱাটো ব্লগত মই দেখুৱাইছিলোঁ। আৰু বজাৰৰ পৰা মই কি আনিছোঁ চাওকচোন। এইখিনি নাৰিকল দেখিছেনে? ইয়াত আপোনাৰ 12টা নাৰিকল আছে। এই 12টা নাৰিকল মই 200 টকাত আনিছোঁ। 2টা জহা কোমোৰা আনিছোঁ, অলপ মছলা আনিলোঁ, জিৰা আনিলোঁ, আপোনাৰ ধনিয়া আনিছোঁ, মাটি দালি আনিছোঁ, জহা চাউল, বৰা চাউল, আৰু এইখিনি পাপৰ। এইখিনি আমাৰ ছোৱালীজনীয়ে খাই খুব ভাল পায়। তাৰপিছতে অলপ অমিতা আনিলোঁ, ঢেকীয়া, আৰু এইটো কিবা হেৰি বুলি কৈছিলে, কি বুলি কৈছে মই পাহৰি গ'লোঁ। এইটো কিবা লোকেল হয়, কি নাম কৈছিলে জানো, ভাজি খাই। মই এইটো আনিছোঁ, অলপ খাই চাম, প্ৰথমবাৰ খাম। কণী আনিলোঁ 1 পাত্তা, তাৰপিছত কেৰেলা, আৰু এইফালে মালভোগ কল, আৰু লেচেৰা মাহ। আৰু লেচেৰা মাহ, এই ক'লা লেচেৰা মাহটো খাই খুব ভাল লাগে। আৰু এইফালে কলডিল, বিলাহী, আৰু এটা ৰঙালাও আনিছোঁ, এইটো 30 টকা লৈছে। আৰু অলপ খাচী মাংস আনিছোঁ আধা কেজি, আৰু অলপ মাছ আনিছোঁ। এইটো বহুত ডাঙৰ মাছ হয়, এইটো আনিছোঁ আপোনাৰ মোটামুটি 1 কেজি আনিছোঁ। এইখিনি বজাৰ কৰি আহিলোঁ। আইচক্ৰীম খাই আমাৰ ঘৰত এজনী ছোৱালীয়ে খুব বেয়া পায়। কিমান ভাল পোৱা মুনু? বহুত ভাল পোৱা। আইচক্ৰীমটো অলপ গলি গৈছে, আনোতেই গলিছে। খোৱা মামা, কেনেকুৱা লাগিছে মা? মজা। ৰাতিলৈ ভাত খাবানে মা? নোখোৱা? আইচক্ৰীম খাই খুব ভাল লাগে ন? দিয়া খোৱা, তুমি খোৱা। আৰু এইখিনি আমি খাওঁ এতিয়া। কেমেৰা কৰিছিলোঁ দেখোন। আহোঁতে অলপ ছাগলী মাংস লৈ আহিছিলোঁ, আপোনালোকে দেখা পাইছে, আপোনালোকক দেখুৱাইছিলোঁ। ভাবিছোঁ ছাগলী মাংসখিনি বনাওঁ, এটা চিম্পুলকৈ বনাম, এটা ৰেচিপি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। সেইকাৰণে মই ইয়াত 1/2 কেজি আছে, হয়তো কেমেৰাত অলপ কম দেখা পাব পাৰে। ইয়াত 1/2 কেজি ছাগলী মাংস আছে। এইখিনিত মই আজি গোটা জিৰা, গোটা ধনিয়া, আদা অলপ, আৰু নহৰু 6-7 ফুটামান, গৰম মছলা হিচাপে ইলাচি, ডালচেনি, লং, মই গোটেইখিনি এটা পেষ্ট বনাই লৈছোঁ, মিক্সিত পিচি। আৰু এইফালে লৈছোঁ 3টা পিঁয়াজ, 2টা আলু, আৰু কেইডোখৰমান জহা কোমোৰা কাটি লৈছোঁ। এতিয়া বলকচোন মই কেনেকৈ বনাওঁ চাব। চিম্পুলকৈ বনাম, বেছি হেৰিকৈ নবনাওঁ। মই কেৰাহী এখন পাতি লৈছোঁ। কেৰাহীখন গৰম হোৱাত মই অলপ তেল দিম। মই বেছি তেল নিদিওঁ, অলপ দিম। ছাগলী মাংসত মানে তেল আছে, সেইটো কাৰণে অলপ তেল দিছোঁ। দি পেলাই মই তেলখিনি গৰম হোৱাত মই পিঁয়াজখিনি দি দিছোঁ। এইখিনি আধা ভজা হৈ গৈছে। এতিয়া ইয়াত মই যিখিনি মছলাৰ পেষ্ট বনাই থৈছিলোঁ, মই পেষ্টখিনি দি দিম। এই মছলাখিনিও মই আধা ভজা কৰিম। আধা ভজা কৰাৰ পিছত ইয়াত মই মাংসখিনি দি দিম। মছলাখিনি আধা ভজা হৈ গৈছে, মই সম্পূৰ্ণকৈ মছলাখিনি ভাজা নাই।
এতিয়া মই ইয়াত মাংসখিনি দি দিম আৰু যিখিনি কোমোৰা আৰু আলু কাটি থৈছিলোঁ সেইখিনিও মই দি দিম অলপ নিমখ দিম অলপ হালধি দিছোঁ 1 চামুচ কাশ্মীৰী ৰেড চিলি দিছোঁ মছলাখিনি মিলি যোৱাকৈ মই ভাজি থাকিম আৰু এতিয়া মই এইখিনি ঢাকি থৈ দিম ঢাকি পেলাই জুইটো একদম কমত দি মই ভাজি থাকিম তাৰপিছত মই আপোনালোকক দেখুৱাম মাংসখিনি ভাজা হৈ গৈছে মাংসৰ যিটো পানী থাকে সেই পানীটো শুকাই গৈছে ধুনীয়াকৈ এতিয়া মই ইয়াত অলপ গৰম পানী দিম গৰম পানী দি মই জুইটো অলপ বেছিকৈ দিম অলপ উতল আহিলে মই এইখিনি কুকাৰত দি দিম আৰু তাৰপিছত মই আপোনালোকক আকৌ দেখুৱাম মাংসখিনি ৰেডি হৈ গ'ল দেখিছে মই তেল কমাই দিছোঁ তবু কি ধুনীয়া কালাৰ আহিছে কাৰণ ছাগলী মাংসত এক্সট্ৰা ফ্ৰেছ থাকে যে সেইটো কাৰণে আৰু এই মোৰ মাংস তৰকাৰী ৰেডি হৈ গৈছে বহুত ধুনীয়া হৈছে তাৰপিছত তেল মছলা বেছিকৈ দিলে যে তৰকাৰী ধুনীয়া হ'ব সেইটো কথা নহয় কমকৈ দিলেও তৰকাৰী ধুনীয়া হয় বনাব জনাৰ লগত কথা এতিয়া মই ভাত সাজ সাজি লওঁ মোৰ ভাত সাজ ৰেডি হৈ গৈছে মাংস ছাগলী মাংস পিঁয়াজ নেমু আৰু ভাত আৰু বেছি বনোৱা নাই ইমানে খাওঁ কেতিয়া ভাত আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি আপোনালোকে আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ বেছি দীঘল নকৰোঁ যদি আপোনালোকে আজি মোৰ ব্লগ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ